गसाइगावनि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। गसाइगावआव देहा फाहामसालि लुफुंनो अन्थाइ खाम्फा गायसनदों मावफुं सोद्रोमा देरहासार बसुमतारिया। नंगौ, गसाइगावनि सिमुलटापुआव गंजि बिसिना थानाय देहा फाहामसालि लुफुंनो अन्थाइ खाम्फा गायसनदों बिटिसिनि मावफुं सोद्रोमा देरहासार बसुमतारिया। मख'नो गोनांदि बे देहा फाहामसालियाव 24 घन्टा सिबिथाय मोनगोन रायजो राजाफोरा। आसाम आरो सोनाब बंग सीमा ओनसोल गसाइगावनि सिमुलटापु गामियाव गंजि बिसिना थानाय देहा फाहामसालि लुफुंनो अन्थाइ खाम्फा गायसनो बिटिसिनि मावफुं सोद्रोमा देरहासार बसुमतारिया। गासै 2,42 लाख रांजों लुफुंजानाय बे देहा फाहामसालिखौ मोननो हानानै गोजोननाय फोरमायदों गोबां रायजो राजाफोरा। ইয়াত বহুদিনীয়া এটা স্বাস্থ্য সেৱাৰ প্ৰয়োজন আছিল। এটোকে দৃষ্টিত ৰাখি ৰাইজক কেনেকৈ সেৱা কৰা যায় এইটো মনত ৰাখি এই কেইদিনমানৰ সময়তেই নেশ্যনেল হেল্থ মিছনৰ জৰিয়তে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে আমি বিটিচি গভৰ্ণমেণ্ট হিচাপে বিটিচি অঞ্চলত এইটোৰ লগত 12টা 10 বেডেড হস্পিটাল, ওদালগুৰিত 5খন, বাক্সাত 3খন, চিৰাঙত 2খন আৰু কোকৰাঝাৰত 2খন আমি চেংচন কৰি ইতিমধ্যে আমাৰ নিবিদা কমপ্লিট হৈ গ'ল। ৱাৰ্ক অৰ্ডাৰ ইছ্যু কৰা হৈছে। বৰ্তমানে কাম কৰাৰ কাৰণে আমি ইয়াত আজি ভূমি পূজা কৰিবলৈ আহিছোঁ। আজি আমাৰ ভূমি পূজনটো হৈ গ'ল। খুব কম সময়ৰ ভিতৰতে ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব আৰু ইয়াত 24 আৱাৰ জনসেৱা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 30 বেডেড হস্পিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ লগে লগে ইয়াত আমি যথেষ্ট পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ, ANM, GNM যিটো আমাৰ ৰিকুৱায়াৰমেণ্ট সেইটো আমি ৰিকুৱায়াৰমেণ্টটো ফিল আপ কৰি পেলাই আমি ইয়াত 24 আৱাৰ স্বাস্থ্য সেৱা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এইটো প্ৰজেক্টটো হ'ল 2,42 লাখ টকাৰে পুৰা এটা মডেল এষ্টিমেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ষ্টেট গভৰ্ণমেণ্টৰ এটা মডেল এষ্টিমেট আৰু প্ৰজেক্ট ড্ৰয়িং এইটো কামটো সম্পূৰ্ণ হ'ব। ইয়াৰ কমপ্লিশ্যন পিৰিয়ডটো 1.5 বছৰ। তথাপিও এতিয়া ৱৰ্কিং ছিজন আহি গ'ল আৰু জাগাটো খুব ভাল, ধুনীয়া এটা চাইড প্লেচ। সেইটোকে আমি কণ্ট্ৰাক্টৰসকলক 1 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ইনষ্ট্ৰাকশ্যন কৰিম। গভৰ্ণমেণ্টক মই এইখিনি অনুৰোধ জনাম যাতে 1 বছৰৰ ভিতৰতে এই বিল্ডিংখন সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাৰ কামত আমি লাগি যাব পাৰোঁ। ৰাইজৰ অভাৱ অভিযোগ দূৰীকৰণ কৰাত যাতে আমি ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। অকল বিটিচি নহয়, গোটেই অসমতেই চিকিৎসকৰ অভাৱ আৰু ষ্টাফ নাৰ্ছৰ খুব অভাৱ। লাহে লাহে অভাৱটো দূৰ কৰিবৰ কাৰণে অসম চৰকাৰেও চেষ্টা চলাই আছে আৰু যোৱা নিৰ্বাচনৰ আগে আগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যিটো চাকৰি দিয়াৰ এটা প্ৰতিশ্ৰুতি, ইয়াৰে অংগ হিচাপে হেল্থ ডিপাৰ্টমেণ্টত গোটেই অসমত মানে নিয়াৰ এবাউট 30,000 চাকৰি দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰি আছে আৰু আমাৰ স্বাস্থ্যখণ্ডত যথেষ্ট অভাৱ আছিল যদিও NHMৰ জৰিয়তে কণ্ট্ৰাকচুৱেল যিটো আমাৰ ডক্টৰছ এণ্ড নাৰ্ছেছ, ষ্টাফ নাৰ্ছেছ এইটো ফিল আপ কৰিবৰ কাৰণে ইতিমধ্যে আমি অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ আৰু অসম চৰকাৰ ইতিমধ্যে ষ্টাফ নাৰ্ছৰ ডক্টৰ এপইণ্টমেণ্ট কৰাৰ মানে ফেজ বাই ফেজ ইতিমধ্যে কি বুলি কয় ইণ্টাৰভিউ মানে কিবা কৰিছে, এওঁলোকে এনাউন্স কৰিছে আৰু ইণ্টাৰভিউ পাতি পেলাই খুব সুন্দৰকৈ আমাৰ অঞ্চলখনক সেৱা কৰিবৰ কাৰণে মই ইতিমধ্যে GNM নাৰ্ছ মই ৰিকুইজিশ্যন দিছোঁ
ইমিডিয়েটলি BTC অঞ্চলৰ কাৰণে আমাৰ 200 জন নাৰ্ছ ইয়াত এপইণ্টমেণ্ট দিব লাগে আৰু ভৱিষ্যতত BTC অঞ্চলত যিসকলে এই ষ্টাফ নাৰ্ছ হিচাপে নিযুক্তি পাব তেখেতসকলে আৰু BTCক এৰি নাযায়। তেখেতসকলে BTCক সেৱা কৰিবৰ কাৰণে তেখেতসকলে নিযুক্তি পত্ৰ লৈ পেলাই এইবাৰ প্ৰায় 150-200 জন BTC অঞ্চল ৰাইজক সেৱা কৰিবলৈ ইয়াতে নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ আহিব। তেওঁলোকে আৰু BTCৰ বাহিৰত বা অসমত তেওঁলোকে আৰু ট্ৰেন্সফাৰ লৈ নাযায়। এই পৰিৱেশটো আমি সৃষ্টি কৰিব লাগিব আৰু আমিও এটা কাম কৰাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। ৰাইজক মই এইখিনি আহ্বান জনাইছোঁ। মই আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে আমাৰ অভিযোগবিলাক লাহে লাহে পূৰণ কৰাৰ পথত আছে বুলি মই আজি ক'ব পাৰোঁ।